উফ ঘৰত মাও নাই বৌ নাই কলে যে ওলাই গ'ল দুইজনী দৰ্জাখনো মাৰি থৈ যোৱা নাই মা মা অ মা 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 অ মা মা জ্বৰ হৈছে বহুত জ্বৰ হৈছে দেখোন অ মা মা ফোনটো কিয় ৰিচিভ কৰা নাই বৌয়ে সেই ফোনটো ৰিচিভ কৰা বৌ ভণ্টিয়ে ফোন কৰি আছে কি বুলি ক'ম মই ভণ্টিক কেনেকৈ ক'ম মই তাইৰ মাকে মোক উলিয়াই পঠিয়ালে সেইখন ঘৰৰ পৰা কাৰণ মই এজনী কুলক্ষণী হয় মা অ মা মা আকৌ ফোন কৰিলে ভণ্টিয়ে ইমানকৈ কিয় ফোন কৰিছে হেল্ল' 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 বৌ ক'ত আছা তুমি মই ঘৰত আছোঁ বৌ মাৰ কিবা এটা হৈছে মায়ে একো মাত ভণ্টি ভালকৈ কৈছোঁ মাৰে কি হৈছে মাৰ হেল্ল' একো কৰা নাই মায়ে হিলাও নাই অলপ মই আহি আছোঁ তুমি একদম ভয় নকৰিবা অ'কে মই আহি আছোঁ জল্দি আহা না বৌ মোৰ বহুত ভয় লাগিছে ভণ্টি অলপো ভয় নকৰিবা মই আহি আছোঁ অলপ ধৈৰ্য ধৰা অ'কে বোৱাৰী ক'ত যোৱা মা মাৰ বহুত গা বেয়া বোলে বিচনাৰ পৰা উঠিবই পৰা নাই ভণ্টিয়ে ফোন কৰিছিলে ভণ্টিয়ে বহুত ভয় কৰিছে মই গৈ আহিছোঁ তাৰ বোৱাৰী তোমাকতো সেইখন ঘৰৰ পৰা উলিয়াই পঠিয়াইছিলে তোমাৰ শাহু মায়ে সেইখন ঘৰৰ পৰা মোক উলিয়াই পঠিয়াইছিলে মা কিন্তু এজনী বোৱাৰী হিচাপে মোৰ দায়িত্ব মোৰ শাহু মাক চোৱা চিতা কৰাটো ভগৱানে মোক এগৰাকী বহুত ভাল শাহু মা দিলে কিন্তু মই তেওঁৰ কাৰণে আজিলৈকে একো এটা কৰিব নোৱাৰিলোঁ আৰু তেওঁলোকৰ ঘৰখন মই বৰবাদ কৰি দিলোঁ আৰু আনগৰাকী যিগৰাকীয়ে মোক দেখিবই নোৱাৰে কিন্তু একদম সঁচা কথা কয় মই এজনী কুলক্ষণী মই যলৈকে যাম তেওঁলোকৰে ঘৰখন বৰবাদ হৈ যাব ঠিক আছে মা মই যাওঁ এতিয়া যোৱা বোৱাৰী তুমি যিটো ভাল দেখা তাত থাকি যদি তুমি বেয়া পোৱা আকৌ এই ঘৰখনলৈ গুচি আহিবা মোৰ এই ঘৰখনৰ দুৱাৰ তোমাৰ কাৰণে সদায় খোলা আছে ঠিক আছে মা গুচি আহিম ভণ্টি বৌ আহাচোন চোৱাহি মাৰ কি হৈছে আহা মা